start. Ini Nilitum Press Club and Facility Council, the Food City Medical all along. Free medical camp at Poniglo, and also free medical camp nong kita semerke senior journalist tumasi kita Poniglo. Na pengkado we bang soy. Senior journalist ini ada kita Poniglo, na pengkado lahir lagi tu bangkai isi bangkai PE 1C, then lipid profile, thyroid profile, laisi cek Poniglo, then the ke senior citizen kita me 45 years above, latung fancy kilang Poniglo, then hala HbA 1C, laban ke minit ke thomang ngopi, lato report bang alok, then kaprek hala neuropathy koi hai bangke hafta si baga tusi report long ni pati anyway alang itu Guwahati Nogo Hujai Lhapen alang tumbang pi technician tumbang pi nili tumpan nang tesiklo lapela nang terpot alang litumpan ini tu mahin bet katuru pajeri lo adom pajeri lo apil atau lahai kadu wetet bulu dang di inu menit suri tombak tangga koroti janon itu aki joy long lo ke ini alang tuhan doi bilo pakai nili tum jang nili tatum da pain koi pakai senior nili tum da nanti tong lo free medical check up atau opportunity bang nang itu Sir, labang so medical check up bang, kumatung si pati ripon lolos. Lang mo nili da Poniglo lagi itu press club nanti pakai si Poniglo di senior journalist nang si tong Poniglo আজি এটো ইয়াত ডিফু সিটি মেডিকেলত কিহৰ টেষ্ট কৰা হৈছে আৰু কাক কৰা হৈছে সিটি মেডিকেলত আমি কেঞ্চাৰ টেষ্ট চেণ্টাৰ টকটামত মেনকাইন যিটো কোম্পানী আছে সেই কোম্পানীটোৱে আমাৰ যিসকল বিদ্যুৎ সাংবাদিক আছে সাংবাদিকসকলৰ কেইটামান টেষ্ট কৰিছে বিনামূলীয়াকৈ তেওঁলোকে চুগাৰটো টেষ্ট কৰিছে লগতে থাইৰয়ড টেষ্ট কৰিছে এইখিনি তেওঁলোকে টেষ্ট কৰি আমাৰ যিসকল সাংবাদিক তাৰ 20গৰাকী আচলতে কৰা হৈছে আৰু ডিফু প্ৰেছ ক্লাবে গোটেই ইনিচিয়েটিভটো লৈছিল আৰু ডিফু প্ৰেছ ক্লাবৰ সভাপতি অংশাৰকে প্ৰমুখ কৰি সকলোবিলাক সাংবাদিকে ইয়ালৈ আহিছে আৰু সাংবাদিকসকলৰ এইটো কৰাৰ কাৰণে যে মেনকাইন নামৰ যিটো সেইটো আমি ধন্যবাদ জনাইছোঁ সাংবাদিক হিচাপে যে তেখেতলোকে সাংবাদিকসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য কৰাকৈ এই কেম্প কৰিছে সেই কেম্পটোৰ কাৰণে চিটি মেডিকেলতো ধন্যবাদ জনাইছোঁ তেওঁলোকে আয়োজন কৰি দিয়াৰ কাৰণে চিকিৎসক ডাক্তৰ টেষ্ট ডেকা তেওঁক ধন্যবাদৰ পাত্ৰ তেওঁৰ তত্বাৱধানতে আচলতে প্ৰায় কিমান মান আজি ইয়াত পেচেণ্ট অহা হৈছে আৰু লগতে বয়সৰ নিৰ্ধাৰিত কি কৰা হৈছে বয়স কিমান বয়সৰ পৰা মানে বয়সৰ একচুৱেলি 50+ বেছিভাগ আছে 50 তলত কেইজনমান আছে আৰু 45ৰ 45ৰ ওপৰত গোটেইখিনি হয় আৰু 20জন ইয়াত টেষ্ট কৰিছে এতিয়ালৈকে আৰু 20জনৰ হয়তো 2এজন বাঢ়িবও পাৰে আহি আছে তেওঁলোকে কিন্তু টাৰ্গেটটো 20জন যে তেওঁলোকে 20জনৰ হাজি কৰিম বুলি আহিছিলে কিন্তু 2এজন হয়তো টেষ্ট কৰিব পাৰে এয়া আজি অকল ডিফুতে হোৱা দেখা যাব নে আৰু সমগ্ৰ ভাৰতত হোৱা যাব মেনকাইন কোম্পানীটোৱে বেলেগ বেলেগ ঠাইত কৰি থাকে তেওঁলোক গুৱাহাটীৰ পৰা আহিছে গুৱাহাটীত কৰে বা অন্যান্য ঠাইত কৰে তেওঁলোকে এই সপ্তাহমানৰ আগত ইয়াত জেনেৰেল পেচেণ্টবিলাকৰো এটা টেষ্ট তেনেকুৱা ধৰণে আৰু ঠিক চিটি মেডিকেলত এই অকল ডায়েবেটিছ আৰু থাইৰয়ডৰে নহয় কোনোবা বেলেগ কোম্পানীও আহে বেলেগ কোম্পানীয়ে আহি লগতে বেলেগ বেলেগ টেষ্টবিলাক কৰে লিভাৰ ফাংচন টেষ্ট কৰে তাৰপিছতে লিপিড প্ৰফাইল টেষ্ট কৰে তেনেকুৱা ধৰণৰ কোম্পানীবিলাক আহি থাকে এটা চিটি মেডিকেলে লৈছে ডিফুত আৰু চিটি মেডিকেলে পেচেণ্টবিলাকৰ কাৰণেও এটা সুবিধা হৈছে কাৰণ যিহেতু এটা টেষ্ট কৰিবলৈ গ'লে যথেষ্ট পইচাৰ খৰচ হয় গতিকে মাজে মাজে এই কেম্পটো কৰাৰ কাৰণে পেচেণ্টসকলো উপকৃত হৈছে আৰু আজি আমি সাংবাদিকসকলো আৰু এইটো সম্পূৰ্ণ বিনামূলীয়া নে সম্পূৰ্ণ বিনামূলীয়া কোম্পানীয়ে গোটেইখিনি